চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ মোৰ আজি নতুন এটা ভিডিঅ'লৈ। আচলতে মই বহুত কেইদিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ মানে কি বতৰৰ কথাটো গম পাইছে। বতৰ আচলতে বৰষুণে নেৰানেপেৰাকৈ বৰষুণৰ ফলতো ফাৰ্মত আচলতে কিমানখিনি কষ্ট হৈছে। আচলতে আমাৰ ফাৰ্ম কৰা মানুহসকলে জানে ফাৰ্মত কিমান অসুবিধা, ফাৰ্ম বুলিয়ে নহয় আচলতে পানীয়ে কিমান অসুবিধা লগাই আছে। পানীৰ কাৰণে আচলতে যথেষ্ট বহুত জেগাত বানপানী বা আচলতে আমাৰ ফাৰ্মিং লাইনটো আচলতে বহুত বেছি বেয়া লাগিছে। বহুত সকলৰ ফাৰ্ম ধ্বংস হৈ গৈছে। বহুত বেছি দুখ লাগিছে আচলতে এইবিলাক চাই পেলাই। ইমান কষ্টৰ ফলত ইমান কষ্ট কৰি পেলাই এখন ফাৰ্ম এখন কৰে, ইমান সপোন থাকে, ইমান কষ্ট, ইমান আশা। আচলতে ফাৰ্ম এখন কৰা আগত বহুত বেছি আশা থাকে। আশাখিনি যদি তেনেকৈ আচলতে পানীয়ে উটুৱাই লৈ যায়, কি ক'ব, উপায়টো নাই। আচলতে ভগৱানে কৰিলেতো মানুহেতো ৰখাব পৰা একো সুবিধা নাই। তাকে আচলতে বেয়া লাগিছে, মানুহবিলাকো ইমান আচলতে অসুবিধা হৈছে পানীৰ কাৰণে। তাকে আজি আচলতে ভিডিঅ'টো হ'ল কি, মোৰ এইকেইটা খাচী পোৱালি দেখিছে আপোনালোকে, এইকেইটা আচলতে মই বিক্ৰী কৰিম। মোৰ এজনী আচলতে জগিবলৈ হৈ আছে, তাৰ কাৰণে মোৰ আচলতে ফাৰ্মখন বৰ বেছি ডাঙৰ নহয়, ৰুমৰ অলপ অভাৱ হ'ব। সেই গতিকে আপোনাৰ এই গাহৰিকেইটা বিক্ৰী কৰা হ'ব। এইকেইটা আপোনালোকে কোৱালিটি চাওক, F1 পোৱালি, হেমচাৰ য়ৰ্কশ্বায়াৰ F1। আপোনালোকে কোনোবাই যদি মাংসৰ কাৰণে কৰিম বুলি ভাবিছে নতুনকৈ বুলি নহয়, যদি আপোনালোকে কৰিম বুলি ভাবিছে কৰিব পাৰে। এয়া আপোনাৰ 14 পৰা 15 কেজি ৱেটৰ পোৱালি। এয়া আপোনালোকে চাওক, এয়া চব খাচী কৰাই থৈ দিয়া আছে। দুটামানটো বেছিয়ে আছে, 15ৰ ওপৰত হ'ব। বাকীকেইটা 14 পৰা 15 কেজি। এহেঁতৰ 2.5 মাহ বয়স হৈছে এতিয়া। আপোনালোকে কোনোবাই কৰিম বুলি ভাবিলে মানে মাংসৰ কাৰণে, তো আপোনালোকে আচলতে কৰিব পাৰে। এইকেইটা মাংসৰ কাৰণে বিৰাট ধুনীয়া হ'ব। মোৰ অলপ আচলতে ৰুমৰ অসুবিধা হৈ আছে, আৰু মোৰ আচলতে গাহৰি জগিবলৈ হৈ আছে। তাৰপিছত মানে তেতিয়া অলপ আচলতে অসুবিধা হ'ব। মই এনেই ইহঁতক আচলতে মাংসৰ কাৰণে ৰাখিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া আচলতে মোৰ ৰুমৰ অসুবিধা, ৰুমৰ প্ৰব্লেমৰ কাৰণে আচলতে এতিয়া মানে বিক্ৰী কৰি দিবলৈ ওলাইছোঁ। যদি কাৰোবাক লাগে আপোনালোকে মই আচলতে মোৰ কণ্টেক্ট নাম্বাৰটো দিয়া আছে, হ'লেও মই আকৌ এবাৰ দি দিম। আপোনালোকে মোৰ নাম্বাৰটোত কণ্টেক্ট কৰিলে হ'ল। এইটো নাম্বাৰ মোক আপোনালোকে কণ্টেক্ট কৰিব। তেতিয়া মই আপোনালোক মানে আচলতে বহুত বেছি দাম নলওঁ। আচলতে নিয়ম হয়, মিডিয়াম এটা মানে নিয়মৰ এটা দাম এটা ল'ম, খুব বেছি দাম নলওঁ। তো নিয়ম কৰি পেলাই কিবা এটা মানে যাতে মোৰো লোকচান নহয়, যাতে নিয়া মানুহৰ লোকচানৰ মাজতে মিলাই পেলাই মই আচলতে বহুত বেছি দাম নলওঁ। তেনেকুৱা মিলাই পেলাই আচলতে মই আপোনালোকক দিম। এয়া চাওক আপোনালোকে, এইটোতো মোটামুটি 20 মান হ'ব লাগে। এইটো যোনটো আপোনালোকে মোবাইলৰ ভিডিঅ'ত আচলতে সৰু দেখিছে, কিন্তু ডাঙৰ হয় বহুত। দেখিছে এইকেইটা? মই এতিয়ালৈকে আচলতে বনোৱা মানে কিনা দানা ইউজ কৰি আছোঁ। তো কেতিয়াবা আচলতে বনোৱা দানা দিয়া হয়, কিন্তু এইকেইদিনটো এতিয়া বতৰৰ পৰা আচলতে বনোৱা একো কৰিবই পৰা নাই। তো আপোনালোকে এতিয়া আচলতে নি পেলাই ডাইৰেক্ট মানে বনোৱা দানাই ইউজ কৰিব পাৰিব। আপোনালোকে একো কিনা দানা দিবলগীয়া নাই। আৰু কিনা দানা আচলতে সৰুতে দিবলগীয়া হয়, কিনা দানাটো মই দিলোঁৱে, ভাল কোৱালিটিৰ দানা। তো আপোনালোকে এতিয়া বনোৱা দানাটো ইউজ কৰিব মানে দি দিব পাৰিব। আপোনালোকে যদি কোনোবাই নতুনকৈ মানে নতুনকৈ বুলি মই কৈছোঁ এতিয়া, তো আপোনালোকে কোনোবাই যদি পুহিম বুলি ভাবিছে, মানে যদি কাৰোবাৰ পোহাৰ ইচ্ছা আছে, তেতিয়া আপোনালোকে কণ্টেক্ট কৰি পেলাই ল'ব পাৰিব। তেজপুৰৰ ওচৰ পাজৰ হ'লে ভাল, বৰ বেছি মানে কথা নাই, দূৰৰ হ'লেও কথা নাই। 5 পিচ পোৱালি আছে। তো কাৰোবাক লাগে যদি আপোনালোকে কণ্টেক্ট কৰিব মোৰ নাম্বাৰটোত। ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দিয়া থাকিব তলত। তো তাতে আপোনালোকে ফোন কৰিলে হ'ল, যেতিয়া ফোন কৰে পাব। সেইটোৱে মোৰ নাম্বাৰ। বহুতে আচলতে কমেণ্টো কৰি সুধি থাকে, দাদা আপোনাৰ নম্বৰটো দিব। আচলতে মই তেতিয়া কওঁ, এতিয়া একেবাৰতে আচলতে এইটো নম্বৰটো লৈ পেলাই থৈ দিব। তো আপোনালোকে যদি এই চেনেলটোলৈ নতুনকৈ আহিছে, প্লিজ আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব, আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। ইমানেই, নতুন এটা ভিডিঅ' লগ পাম দিয়ক।